Hello everyone. আজি কাপোৰযোৰ কমপ্লিট হৈ গ'ল তো সেই কাপোৰযোৰ আপোনালোকক এবাৰ ধুনীয়াকৈ মই দামীজনীক পিন্ধাই কেনে এবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ। আহকচোন কাপোৰযোৰ কেনেকুৱা হৈছে দেখাওঁ। আগতেও কাপোৰ কৈছোঁ যদিও মানে দামীজনীক পিন্ধাই কৰিবলৈ পেজ এটা আছে, তাত মই এনেকৈ ফটো ধুনীয়াকৈ আপলোড কৰোঁ পিন্ধাই মেলি। তো এতিয়া ভাবিছোঁ যেতিয়া ইউটিউবত ভিডিঅ' কৰিছোঁ যেতিয়া ধুনীয়াকৈ আকৌ মই ভাবোঁ এনেকৈ দামীজনীক পিন্ধাই ভিডিঅ' কৰোঁ আৰু বহুত টাইম লাগে এইবিলাক কৰিবলৈ। এতিয়া আমি টাইম লাগিলেওতো নিজৰ কামটো কৰিবই লাগিব ভালকৈ। তো সেইটো কাৰণে আজি টাইম পাইছোঁ ধুনীয়াকৈ পিন্ধাই আপোনালোকক এবাৰ কাপোৰযোৰ দেখাওঁ। ব'লক তেতিয়াহ'লে মই কৰা কাপোৰযোৰ ধুনীয়াকৈ চাওঁ। এই ব্লাউজটো কিন্তু ইয়াৰ ব্লাউজ নহয়, ব্লাউজটো পিংক কালাৰ দিছে। ব্লাউজটো কাষ্টমাৰ ব্লাউজ হোৱাৰ কাৰণে মই চিলাই দিয়া নাই, সেইকাৰণে ৰেডিমেড ব্লাউজ এটা এনেই জাষ্ট কাপোৰযোৰ লগত মিলাবৰ কাৰণে মই ব্লাউজটো দিছোঁ। ব'লক তেতিয়াহ'লে ফাইনেল লুকটো চাওঁ। এইযোৰ চান্দ্ৰী কটনৰ হয়। ইয়াত মই আপোনাৰ এনেকৈ পটি লগাই দিছোঁ। এইটো খুব সাৱধানে চিলাব লাগে, মেচিনত চিলাব লাগে। আৰু এয়া এইখন আপোনাৰ মেখেলাখন হ'ব। মেখেলাখনৰ ওপৰলৈকে ফুল দিয়া হৈছে বহুতখিনি, এইখিনি। আৰু দহিও এনেকৈ বাতি দিছোঁ, মণি দহি। আৰু কালাৰ কম্বিনেশ্যনটো কেনেকুৱা হৈছে ক'বচোন, আপোনালোকে জনাব। এইটো বেক চাইডৰ আঁচলটো। আৰু আপোনাৰ ব্লাউজ পিচটো এইটো পিংকত আহিব। এই কাপোৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, নিশ্চয়কৈ কমেণ্ট কৰিব। যিসকলে নতুনকৈ মোৰ চেনেলটো ভিজিট কৰিছে তেখেতলোকক কৈছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যাতে এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক মই দি থাকিব পাৰোঁ আৰু সঁহাৰি জনাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতলোকক
বেছি মই মৰম যাচিছোঁ মোৰ ফালৰ পৰা মোক এনেদৰে ছাপোৰ্ট কৰিব মই আপোনালোকক ছাপোৰ্ট কৰি যাম আৰু ঠিক আছে তেতিয়াহ'লে আকৌ পুনৰ নতুন এযোৰ কাপোৰৰ সৈতে মই জুনমণি পুনৰবাৰ লগ পাম আপোনালোকক তেতিয়ালৈকে আশা ৰাখিলোঁ আৰু ধন্যবাদ ভালে থাকক সুস্থ থাকক আৰু এই কাপোৰযোৰ অনলাইন কৰিছিলে মোৰ ডিব্ৰুগড় চাবুৱাৰ পৰা আৰু এতিয়া মই পেকিং কৰি আছোঁ তেখেতে আজি কাপোৰযোৰ নিবহি আৰু থেংক ইউ ছ' মাছ মাইনা বহুত বেছি ভাল লাগিল তুমি এনেকৈ অৰ্ডাৰটো দিলা মোক এটা ট্ৰাষ্ট কৰি বিশ্বাস কৰি মানে দিছা ভাল লাগিছে আকৌ এনেকৈ মোক কাপোৰ কৰাবা বুলি আশা থাকিলে Bye bye.